গুড মৰ্ণিং গুড মৰ্ণিং। তো আজি তোমালোকক কেইটামান মৌখিক প্ৰশ্ন সুধিম। নগেন তুমি কোৱাচোন সমস্যা কাক বোলে? ৰাতি পঢ়ছিলো কিন্তু মনত পৰে আৰু নপৰে। কিবা আছিল কিবা অলপ অলপ মনত পৰে নেকি? শেষৰখিনি অলপ অলপ মনত পৰে কিন্তু শেষৰখিনিয়ে কওঁ। এতিয়াইতো বিৰাট ডাঙৰ সমস্যা যে ভালকে মনতে পৰা নাই। অগেন তুমি কোৱাচোন উভচৰ কাক বোলে? যিয়ে পানীৰ স্থলত উভৈত অহা যোৱা কৰিব পাৰে তাকে উভচৰ বোলে। গুড ভেৰি গুড। এইবাৰ উভচৰ প্ৰাণী এটাৰ উদাহৰণ দিয়া। হাঁহ ছাৰ হাঁহ। ঐ পিলপিলা পণ্ডিত, ঘৰত বোলে তই বিৰাট বদমাচি কৰি থাকা। কায়ে কৈছে ছাৰ? মই এনে বিৰাট ভাল কিন্তু পঢ়া শুনাৰ ক্ষেত্ৰত অলপমান কিবা বেলেগ। এই বদমাছ ফাদাৰে কৈছে আপোনাক। সকলোৱে ডাঙৰ হৈ কিবা কিবি হবা খোজে, তোমালোকে কি কি হবা? ছাৰ মই জাহাজৰ পাইলট হ'ব খোজো। মই ডাক্তৰ হ'ব খোজো। মই আপোনাৰ খজুৱাই হ'ব খোজো। কুকুৰৰ পোৱালি ৰটক আগবাঢ়িয়া।